1008 শ্ৰী শ্ৰী দুধনাথ বিগ্ৰহ খাজৰা আশ্ৰমত ৩৫ সংখ্যক শ্ৰী শ্ৰী মহাবিষ্ণু যজ্ঞ। নলবাৰী জিলাৰ ঐতিহ্যমণ্ডিত 1008 শ্ৰী শ্ৰী দুধনাথ বিগ্ৰহ খাজৰা আশ্ৰমত ৩৫ সংখ্যক শ্ৰী শ্ৰী মহাবিষ্ণু যজ্ঞখন ঐনবেলিৰ দৰে এইবেলিও 4 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰা হয়। আজি অন্তিম দিনৰ কাৰ্যসূচী ক্ৰমে ৰাতিপুৱাৰে পৰা অখণ্ড যজ্ঞাহুতি ও বিষ্ণু পুৰাণ পাঠ, পূৰ্ণাহুতি আৰু পুষ্পাঞ্জলি প্ৰদান কৰা হয়। দুপৰীয়া ভাগত ৰাজহুৱা ভোগ বিতৰণ কৰা হয়। কেমেৰা পাৰ্চন ধীৰাজ বৰ্মনৰ সহযোগত নলবাৰীৰ পৰা কুলদীপ বৰ্মনৰ ৰিপৰ্ট, ষ্টাৰ অসম নিউজ এণ্ড এণ্টাৰটেইনমেণ্ট।